বন্ধুসকল মই আজি আপোনালোকক লঘুন অৰ্থাৎ যোগ্য পবিত্ৰ কেনেকৈ বনাই শিকাম। আপোনালোকে আহক চাওক, আপোনালোকে নিজেও শিকক যোগ্য পবিত্ৰ কেনেকৈ বনায়। এয়া আমি যোগ্য পবিত্ৰ খুলিছোঁ। আমি যোগ্য পবিত্ৰটো কেনেকৈ খোলে চাওক। এয়া সুন্দৰভাৱে যোগ্য পবিত্ৰটো আমি খুলি আছোঁ। এনেকৈ ল'ব। এয়া যোগ্য পবিত্ৰ এনেকৈ খুলি ল'ব সুন্দৰকৈ। ইয়াৰ পিছত আপোনালোকে এই মূৰটো যোনটো মূৰত গাঁঠি নাই, এই মূৰটো সুন্দৰভাৱে কাটি দিব। এয়া কাটি দিলে, দিয়াৰ পিছত এনেকৈ সুন্দৰভাৱে আপোনালোকে দুইডাল খুলি ল'ব। আপোনালোকে এনেকৈ সহজ কৰি ল'ব পাৰে। এনেকৈ টানি দিলে সহজ হৈ যাব। এনেকৈ দিব, তেতিয়া বেছি সহজ হ'ব। এয়া আমাৰ হৈ গ'ল। এতিয়া এই মাজত থকা গাঁঠিটো আমি এতিয়া আকৌ কাটি দিম। এয়া কাটি দিলোঁ। কাটি দিয়াৰ পিছত এয়া দুডাল হৈ গ'ল। এতিয়া আমি বনাম। চাব, এনেকৈ ল'ব। এয়া এনেকৈ ল'ব। এক পাক, দুই পাক, তিনি পাক সুন্দৰভাৱে এনেকৈ ল'ব। লৈ আপুনি নিজৰ হাতেৰে এনেকৈ দিব। এনেকৈ দি অলপমান বেছিকৈ ৰাখিব। ৰাখি আপুনি এনেকৈ দিব। তিনি পাক ধুই প্ৰথমতে এনেকৈ ল'ব। লৈ ইয়াতে বঢ়িয়াকৈ এনেকৈ সোমাই দিব। দি এইটো বস্তু এনেকৈ সুন্দৰভাৱে ধৰি ল'ব। এনেকৈ আৰু এনেকৈ দি ল'ব সমানত। দি লৈ এনেকৈ এই ৰছীডাল এনেকৈ ফাটটোৰে এনেকৈ সোমাই থাকিব লাগিব। এনেকৈ লৈ ইয়াত পাক দিব। তিনি পাক আধা। ব্ৰহ্মা প্ৰথম পাকত, দ্বিতীয় পাকত বিষ্ণু আৰু তৃতীয় পাকত মহেশ্বৰ আৰু অৰ্ধ পাকে সৰস্বতী। এইটো ফাকেৰে সুন্দৰভাৱে সোমাই দিব। দি এনেদৰে গাঁঠিটো টানি দিব। এইদৰে দি ইয়াত আকৌ তিনিটা গাঁঠি দিব। আকৌ এনেকৈ উল্টাই আনিব। আকৌ গাঁঠি দিব। আকৌ এটা এনেকৈ তিনিটা গাঁঠি দিব। ইয়াৰ পিছত এনেকৈ লৈ সুন্দৰভাৱে ইয়াত
পাক দিব লাগিব চাব এনেকৈ ল'ব লৈ এনেকৈ টানি দিব এয়া সুন্দৰভাৱে পাক লাগি গৈছে ইয়াৰ পৰা কনিষ্ঠ আঙুলিৰ এক পাক এনেকৈ ধৰি লৈ ইয়াত এটা গাঁঠি দিব এক হ'ব এক পাব লাগিব এনেকৈ এনেটো হৈ গ'ল এতিয়া আমি এইখিনিত কাটি দিম এইটো হৈ গ'ল এয়া আমাৰ প্ৰথম হৈ গ'ল প্ৰথম গুণ এবাৰ আমি দ্বিতীয় গুণটো ব্যৱহাৰ কৰিম এয়া চাব এনেকৈ ল'ব আকৌ চেম এইটো লুকাই নথব এইটোৰ সমান হ'ব লাগিব গতিকে আপোনালোকে চাওক আকৌ এনেকৈ এবাৰ এইটো আঙুলি এনেকৈ দিব আৰু এইটো ওপৰত ৰাখিব তেতিয়াহ'লে লগ নালাগে পাক নালাগে এবাৰ এনেকৈ দিব এই দুই পাক এই তিনি পাক হৈ গ'ল এতিয়া আমি সমান কৰিব লাগিব প্ৰথমতে এইটো পাক দি ল'ব এইবাৰ দুটা একেলগে ধৰি এনেকৈ দিব তেতিয়াহ'লে সমান হ'ব এনেকৈ দি আকৌ আগৰ দৰে এনেকৈ দিব সেম একে নিচিনা হয় এইটো যেনেকৈ বনাইছিল এইটো সেনেকৈ বনাব এনেকৈ ল'ব তিনি পাক আধা দিব তিনি পাক দুই পাক তিনি পাক আৰু এই আধা হৈছে এই তিনি পাক আধা এনেকৈ এই ফিটাটোৰে এনেকৈ সোমাই দিব সেম পজিশ্যন তাৰপিছত এনেকৈ টানি দিব এনেকৈ টানি দিব এয়া আমাৰ লগুণ হৈ গ'ল এতিয়া আকৌ তিনিটা পাক দিব লাগিব এনেকৈ ল'ব এই প্ৰথম গাঁঠি এনেকৈ গাঁঠি এটা দিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলিও দিব পাৰে এয়া দ্বিতীয় গাঁঠি আকৌ এনেকৈ তলেৰে আনিব এনেকৈ আনি আকৌ তৃতীয় গাঁঠিটো দি দিব আকৌ আগৰ দৰে অলপ মিৰিয়াই দিব লাগিব এইটো ছাইডত থৈ দিব এনেকৈ সুন্দৰভাৱে আকৌ পাকটো দি দিব লাগিব এয়া সুন্দৰ পাক লাগিছে আকৌ এনেকৈ জুখি এইখিনিত গাঁঠিটো দি দিব লাগিব এনেকৈ জুখি ল'ব এইটোৰ পৰা এই গাঁঠিটোলৈ হৈ গ'ল এনেকৈ টানি দিব গাঁঠিটো যাতে সলকি নাযায় তাৰপিছত সুন্দৰভাৱে কাটি দিব এয়া এইটো হৈ গ'ল তাৰপৰা এনেকৈ ল'ব আৰু এইটো আনি সুন্দৰভাৱে আৰু পিন্ধাৰ সময়ত এই জবটোৰ পৰা ইফালে থকা জবটোলৈ এক জুলাই হ'ব লাগে এনেকৈ জুলাই মাৰি এক জুলাই থাকিব লাগিব আমাৰ এক জুলাই হৈ গ'ল সুন্দৰ এইটো হৈ গ'ল এতিয়া ইয়াত মন্ত্ৰ পাঠ কৰিব লাগিব তাৰপিছত পিন্ধাৰ উপযোগী হ'ব এইটো সুন্দৰ কবিতা ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ধন্যবাদ।